Hello my dear friends, কি খবৰ আপোনালোকৰ? মোৰ নাম জয়, গুৱাহাটী থাকো মই আৰু আজি মই এজনী অন্ধ ছোৱালীৰ ওচৰলৈ আহিছো তাৰ বিষয়ে আপোনালোকক জনাবলৈ। সো প্ৰথমে তোমাৰ নামটো ক'বা আৰু তুমি কি কৰি ভাল পোৱা, কি কৰা অলপমান জনাবা। Okay. Hi everyone, মোৰ নাম কিranbala Devi. তো প্ৰথমতে মই ক'বলৈ চেষ্টা কৰিম যে এই চেনেলটি সকলোৱে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব বাস আৰু মই মোৰ ঘৰ হোজাই সো মই 2013ত মেট্ৰিক দিছো গুৱাহাটী বশিষ্ঠ ব্লাইণ্ড হাই স্কুলৰ পৰা আৰু 2015ত MNC বালিকা মহাবিদ্যালয়ৰ পৰা অৰ্থাৎ নলবাৰীৰ পৰা মই হাই সেকেন্ডাৰী পাস কৰিলো লগতে এতিয়া BA কৰি আছো আৰু মই কি সুধিব আৰু গীত তুমি কেনে গীতৰ জগতলৈ কেনেকৈ আহিলা? হয় সৰুতে মানে মই প্ৰথমতে মোৰ প্ৰথম গুৰুজনীৰ নাম হ'ল আৰতি কাকতি তেখেতৰ পৰা শিকি মই বিচাৰত পাস কৰিলো আৰু লগতে এনেকে মানে ৰুমি নায়ক বাইদেউ নলবাৰী ৰুমি নায়ক বাইদেউৰ পৰা শিকি আছো আৰু লগতে এতিয়া বৰ্তমান প্ৰজ্ঞান বৰুৱা ছাৰৰ তাৰ পৰা শিকি আছো আৰু মিতালী দে বাইদেউৰ পৰাও সহায় বহুত পাইছো মই মোৰ হাৰমনিয়ামটো মোক মিতালী দে বাইদেউই দিয়া তেনেকে মানে বহুতৰ পৰা মই যোগাযোগ কৰি আছো দিগন্ত ভাৰতী দা তেনেকে সকলোৰ লগত মোৰ মানে চিনাকি আছে আৰু বহুতে মোক বহুত মৰম কৰে নিজৰ ঘৰুৱা দৰে মৰম কৰে আৰু জুবিন দাৰ বিষয়ে ক'বা অলপ তোমাৰ কেনেকুৱা জুবিন দা জুবিন দাটো মোৰ কি ক'ম আৰু মোৰ জুবিন দাটো কয়ে যে কিৰণ বুলি নামাতে মোক চুকলু মুকলু বুলি মাতে মোক চুকলু মুকলু তোৰ মই দেউতাৰে হওঁ তোৰ মাৰে হওঁ তোৰ দাদাৰে হওঁ মই চব হওঁ গতিকে তই মোক মোৰ লগত সদায় থাকিবি মই সদায় মৰম কৰি থাকিম জুবিন দাটো কয় মোৰ চকু দিব পৰা হ'লেতো দিলোহেঁতেন কিন্তু এতিয়া নোৱাৰো নহয় তেওঁ মোক খুব মৰম কৰে মোক ভাতো খুৱাই দিয়ে নিজে হাতেৰে আৰু মই তাতে ষ্টুডিঅ'ত থাকিও আহিছোঁ জুবিন দাই মোক গানৰ চান্সো দিছে মই গানো গাইছিলোঁ গান গাই আৰু ডাবিং কৰি থোৱা আছে জুবিন দাই পিছত ৰিলিজ দিম বুলি কৈছে ক'ত দিব সেইটো মই নাজানো আৰু লগতে প্ৰথমতে মোক গানৰ ৰেকৰ্ডিং লাইনত মোক চান্স দিছে ত্ৰিদীপ বৰাদাৰ নাম ল'ব লাগিব আৰু তুমি নিউজ লাইভতো গীত গাইছিলা নিউজ লাইভত মই তেনেকে মানে গোৱানা মাই স্কুলৰ পৰা মাতিছিলে তেনেকে গাইছিলোঁ আৰু আচ্ছা তোমাৰ এটি গীতৰ কলি অলপ গাই শুনাবা নি তোমাৰ যিকোনো এটা ভাল লগা গীত তোমাৰ আটাইতকৈ জীৱনৰ ভাল লগা গীত তুমি কোৱা তুমি ৰচনা কৰা মই ৰচনা কৰা ন বেছি এটি কলি গাবা এটি কলি ন ওকে হে সতী বতাহে মোক কৈ যায় কানে কানে জানৈ কানে কানে ও কিনো বাৰু কৈ যায় তোমাক কানে কানে কুৱানা শুনৈ কুৱানা খুব ধুনীয়া লাগিছে গানটো আৰু গানটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই ল'ব আৰু নেক্সট আৰু এটা গীতৰ কলি তুমি কাৰ জুবিন দাৰ গীত গাই খুবেই ভাল পোৱা খুবেই ভাল পোৱা জুবিন দাৰ এটি গীতৰ এটি কলি তোমাৰ বেষ্ট তোমাৰ চং ভাল লগা এটি গীতৰ এটি কলি গাই শুনাবা নেকি জুবিন দাৰ ন হয় ধিমিকি জ্বলে মোৰ জীৱন চাকি ধিমিকি জ্বলে মোৰ জীৱন চাকি ও বতাহ জোৰকে বলিছ কিয় নুমাব খুজিছ নেকি ৰং কি নাজানো পোহৰ কি নুবুজো আৰু নাজানো জটিলতা খুব ভাল লাগিছে মই তুমি ইমান ধুনীয়াকৈ গাইছা তোমাৰ গোটেই যি ইমোশ্যন আছে গীতটিৰ মোৰ সঁচা কথা কৈছোঁ মোৰ গাৰ নোম অলপমান হ'লেও শিয়ৰি উঠিছে তোমাৰ গীতটি শুনি আৰু তুমি সঁচাকৈ মনেৰে গাইছা গীতটি মোৰ বহুতেই ভাল লাগিছে আৰু দৰ্শকসকলেও বহুত ভাল পাব গীতটি তোমাৰ তুমি যিখিনি গীত গালা জুবিন দাৰ আৰু জুবিন দা সঁচাকৈ তেনেকুৱা এজন ব্যক্তি যাৰ প্ৰভাৱ আমাৰ অসমৰ প্ৰত্যেকজন ব্যক্তিৰ জীৱনত আছে তেখেতৰ যি ইমোশ্যন দুখ সুখ আমি ফিল কৰিব পাৰোঁ তেখেতৰ সংগীতবোৰত নহয়নে আচ্ছা এতিয়া তোমাৰ এনেকৈ তোমাৰ বিষয়ে ইমান মানুহক মোৰ জনাবলৈ মন আছে কিন্তু ভিডিঅ'টো আমি বেছি দীঘল কৰিব নোৱাৰোঁ জাষ্ট তোমাৰ যি তুমি যে চকুৰে দেখা নোপোৱা তুমি কেনেকুৱা দেখা নোপোৱা তুমি বুলি ক'লা মই একচুৱেলি চকু মানে জাষ্ট পোহৰ পাওঁ লাইটৰ পোহৰ পাওঁ আৰু দিন ৰাতি চিনি পাওঁ
তো বাকী মই একো দেখা নাপাওঁ, মানুহ চিনি নাপাওঁ। আৰু এই অৱস্থাটো তোমাৰ কেনেকৈ আহিল অলপ চমুকৈ ক'বা। সৰুতে মোৰ বসন্ত হৈছিলে, বসন্তৰ পৰা মানে চকু দেউতাই বহুতখিনি চিকিৎসা কৰিলে, দেউতাই মোৰ কাৰণে বহুত কৰিছে। তোমাৰ দেউতা আৰ্মি আছিলে, এতিয়া ৰিটায়াৰ হৈ থাকিল। তো দেউতাই কওঁতে মানে ছাকচেছ নহ'ল। দেউতাই সেইটো কাৰণে কৈ থাকে যে মানে সেইটোৱে মোৰ মানে মৰালৈকে মোৰ এইটোৱে চিন্তা থাকি যাব, মাও মোক এইটো চিন্তা কৰি থাকে। তো মোক আনেও সহায় কৰিছে, বহুতেই সহায় কৰিছে। তোমাৰ মানে চুলিখিনি আগত পৰি আছিল, সো মই ঠিক কৰি দিলোঁ। মই ঠিক কৰিব খুজিছিলোঁ, কিন্তু তো তাৰপিছত সেইটোৱে আৰু বহুতেই সহায় কৰিছে, মোক নকৰা নহয়। অসমৰ যিমানখিনি আছে সহায় কৰিছে, দিল্লীতো যিমান আছিলে সকলোৱে সহায় কৰিছে, তথাপিও ছাকচেছ নহ'ল। আৰু সকলোকে সহায় কৰাৰ মই মূল্যটো দিব নোৱাৰিলোঁ এতিয়ালৈকে। পিছত তুমি মোক ক'লা যে তুমি বেলেগৰ পৰাও চকু পাইছিলা, তাৰপিছত আকৌ কেনেকৈ হ'ল? তেতিয়া বেয়া হৈ থাকিলে, আৰু যোৱা বছৰ যিটো লগাইছিলোঁ সেইটো মানে অকল পোহৰহে পাওঁ, লাইটৰ পোহৰখিনিয়ে পাওঁ, জোনাকৰ পোহৰ পাওঁ, আৰু লগতে দিন ৰাতি চিনি পাওঁ, সেইটো আৰু। কিন্তু তাৰে আগতো সেইটোও নাছিলে। আচ্ছা, তোমাৰ বিষয়ে মই আৰু বহুত কথা জানিবলৈ আছে আৰু মানুহক জনাবলৈ আছে, কিন্তু আজিৰ কাৰণে ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰোঁ। আৰু আপোনালোকৰ কি মতামত কিৰণবালাৰ ওপৰত কমেণ্ট কৰি জনাব, কাৰণ আমি এওঁলোকৰ জীৱন ৰঙীন কৰি তুলিব লাগিব। এয়া হৈছে আমাৰ দায়িত্ব, এয়া হৈছে আমাৰ কৰ্তব্য, তেতিয়াহে এখন আমি সুস্থ সমাজ গঢ়ি তুলিব পাৰিম। আৰু কিৰণবালাৰ যি সংগীতৰ জাৰ্ণি, এই সংগীতৰ জাৰ্ণিত তুমি আৰু বহুত আগুৱাই যোৱা, তাৰ বাবে তোমাক শুভেচ্ছা জনালোঁ আৰু দৰ্শকসকলকো সহযোগ কৰিবলৈ আহ্বান কৰিলোঁ। চ' ধন্যবাদ, জয়।